এইটো কৰিলোঁ এইটো কমি যাব ফেচ ভেলিউ কমি যাব এনেকুৱা ধৰণৰ কিবা এটা লিখিছিলে মই তেখেতক উত্তৰটো দিছিলোঁ যে সেইটো আচলতে কাৰণ আছিলে মই একেবাৰে ইনএক্টিভ আছিলোঁ যোৱাবাৰ লকডাউনত মই লাইভবিলাক কোনো কথা নাই বাৰু তথাপিও এবাৰ যদি এটা অনুমতি লয় কোনো প্ৰয়োজনো নাই আচলতে কিন্তু এনেই আৰু মোৰ ভাল লাগিলহেঁতেন যে মোৰ লাইভবিলাক মই অহা লাইভ দৰ্শকৰ লগত মই যি ইণ্টাৰেক্ট কৰোঁ সেইসমূহ লৈ গৈ পেলাই ইউটিউবত দি দিয়ে ইউটিউব ভিডিঅ' বনায় তেতিয়া মই ভাবিলোঁ যে এইটো যদি কমেণ্ট চাইছোঁ তাতে কেইটামান অদ্ভুত কমেণ্ট দেখিছোঁ এগৰাকী লিখিছে এজনে লিখিছে এতিয়া এগৰাকী নে জন মই নাজানো লিখিছে হেৰি এই বুঢ়ী আইতাজনীক মেকআপৰ কি প্ৰয়োজন মোক কৈছে মানে এই বুঢ়ী আইতাজনীক মেকআপৰ কি প্ৰয়োজন অলপ ভালকৈ চাবিচোন তোৰ ছাল সুতুৰা পৰিছে সৰু ল'ৰা এটাক বিয়া পাতি পেলাই আৰু কিবা কিবি লিখিছে আৰু বেয়াকৈ লিখিছে কিবা কিবি তোক পইচা লাগে তোক বেলেগৰ ভিডিঅ'ত ওলাবলৈ পইচা লাগে সেইবিলাক কিবা কিবি লিখিছে তাৰপিছত প্ৰিয়া গগৈ বুলি এগৰাকীয়ে লিখিছে বুঢ়ীজনী বুঢ়ী গৰুৱে কুমলীয়া ঘাঁহ খাবলৈ পাইছে আৰু কি লাগে মই মানে ভাবিব নোৱাৰোঁ যে মানে ইমান বেয়াকৈ কেনেকৈ লিখিব পাৰে প্ৰথম কথাটো মই কৈ লওঁ আপোনালোক সকলোকে কওঁ যে আমি বিয়া হৈছোঁ মই আৰু ভাস্কৰ বিয়া হৈছোঁ বিয়াৰ আগতে সঁচা কথা কৈছোঁ মিডিয়াত যদি কোনোবাই সুধিছেও যে আপোনালোকৰ বয়সৰ ব্যৱধান আছে বুলি শুনিছোঁ বা কিবা মই সঁচা কথা কৈছোঁ আমি কোনো কথা লুকোৱা নাই আমি সঁচা কথা কৈছোঁ আমাৰ মাজত যথেষ্ট বয়সৰ ব্যৱধান আছে কিন্তু যিহেতু এজন সঁচা জীৱনসংগী এজন পালে ভাবিছিলোঁ জীৱনটো নতুনকৈ আৰম্ভ কৰিম ভাস্কৰৰ মাজত তেনেকুৱা এজন ব্যক্তি বিচাৰি পালোঁ আৰু মই ভাস্কৰক জোৰ কৰা নাই কেতিয়াও মোক বিয়া পাতিবলৈ কোনো মোৰ ঘৰৰ মানুহেও বা কোনেও ভাস্কৰক জোৰ কৰা নাই মোক বিয়া পাতিবলৈ আৰু তেওঁ মই কৈছোঁ বহুবাৰ কৈছোঁ তেওঁ সুধিব পাৰে আপুনি সঁচা কথা বহুবাৰ কৈছোঁ যে মই ডাঙৰ তোমাতকৈ তুমি বহুত সৰু তোমাৰ গোটেই জীৱনটো আছে তুমি পাতিবা জানো মোক বিয়া তেতিয়া ভাস্কৰে ৰ'বা বাবু প্লিজ ক'ব দিয়া নাই মোক কথাখিনি তেতিয়া ভাস্কৰে মোক এটা কথা কৈছিলে যে তুমিতো এটা মহামূৰ্খ একদম জধামূৰ্খ এটা মূলা মানুহ এজনী যিয়ে যিটোকে কয় সেইটোকে বিশ্বাস কৰা তুমি তেনেকৈ বহুত ঠগু খাইছা তুমি জীৱনত গতিকে মই ভাবোঁ ভাস্কৰে মোক কৈছে মই ভাবোঁ মই উচিত সেই জীৱন সংগীজন হ'ম তোমাৰ লগত যিয়ে তোমাক সঁচা মিছাটো ক'ব পাৰিব অন্তত মোৰ দৃষ্টিভংগীৰে মই গোটেইখিনি কথা চালি জাৰি তোমাক ক'ব পাৰিম আৰু আমি দুইটাই একেলগে বন্ধুৰ দৰে এটা জীৱন কটাব পাৰিম তাৰপিছত সেই গোটেইখিনি কোৱাৰ পিছত মই মোৰ ঘৰত ক'লোঁ ঘৰে কথা পাতিলে তেওঁৰ লগত মই দেউতা পাতি লৈছোঁ ডক্টৰ নৱনীল বৰুৱা তেখেতেও ইণ্টাৰভিউ লৈছে ভাস্কৰৰ এনেকুৱা ধৰণৰ কমেণ্টছ মই প্ৰায়ে পাই থাকোঁ আচলতে বহুতে কয় গুৰুত্ব দিব নালাগে এইবিলাক কথাত গুৰুত্ব নিদিব বাইদেউ বা হেৰি নিদিব কিন্তু আমিও মানুহ নহয় কষ্ট পাওঁ নহয় আমিও আৰু বেলেগ ক'ৰবাত ক'বলৈ গ'লে এই কথাখিনিকে লৈ গৈ পেলাই উভতাই কাটি মেলি কিবা বেলেগ ধৰণৰে উপস্থাপন কৰিব গৈছিলোঁ এতিয়া ঘটনাটো লৈ আহোঁ সিদিনা ডিব্ৰুগড় গৈছিলোঁ ডিব্ৰুগড় যাওঁতে মই বেলেগ এটা কামত গৈছোঁ বেলেগে মোক নিছে দস্তুমত মোৰ পাৰিশ্ৰমিক দি পেলাই মোক তালৈ লৈ গৈছে তাৰপিছত 4টামান কাম আছিলে ডিব্ৰুগড় দৌৰি মোৰ প্ৰত্যেকটোতে গৈ পেলাই চেনেলে ইণ্টাৰভিউ লৈছে সেইবিলাকো দিলোঁ মই বাইট লৈ যে বাইট দিলোঁ কোনোবা এজনে পটককৈ ক'লে খুব ভিৰ আৰু মানে মাস্ক অলপ কোনোবাই পিন্ধিছে নাই পিন্ধা মই চিঞৰ বাখৰ কৰি আছোঁ মাস্ক পিন্ধক তেনেকুৱাত মোৰ বা মানসিক স্থিতিটো কি হৈ আছে সেইটো বুজিব চেষ্টা কৰা নাই এজনে আহি পেলাই ইউটিউবাৰ এজনে আহি পেলাই ক'লে বাইদেউ মোৰ এটা ইউটিউব চেনেল আছে আপুনি অলপ কিবা এটা ভিডিঅ' কৰিম আপুনি অলপ কিবা কওঁতে মই ধেমালিকৈ ক'লোঁ যে পইচা লাগিব দেই মই ইণ্টাৰভিউ দিবলৈ হ'লে পইচা লাগিব কিন্তু এনেকৈ ক'লোঁ তাৰপিছত থাকিলে সেইটো কথা আৰু এটা কথা তাতে এইজনে ভিডিঅ' এটা বনাইছে তাতে কৈছে মই চোৱা নাই এওঁ চাই পেলাই মোক কৈছে যে মই হেনো এগৰাকীয়ে মোক বা কওঁতে মই কিবা খুৰী বুলি কোৱা তাৰমানে মোৰ মনত থকালৈকে ছোৱালীজনীয়ে মোক বা ফটো এখন লওঁ মোৰ চেলফি ফটো ল'বলৈ মোক কেতিয়াও মই যিমান দেৰি তোলে মই সিমান দেৰি থিয় হৈ থাকোঁ আপুনি সুধিব আপোনালোকে নিজেও জানে হয়তো বা কাৰোবাক সুধিব পাৰে যেতিয়ালৈকে হেঁপাহ নপলায় দৰ্শকৰ মই তেতিয়ালৈকে থিয় হৈ পেলাই চেলফি আৰু ফটো উঠোঁ কাৰণ আপোনালোকৰ কাৰণেইতো আমি আজি এই স্থান পাইছোঁ
তাৰ গ'ল কথা গ'ল ছোৱালীজনীয়ে মোক যেতিয়া ক'লে চৰি দেই আপোনাক বা বুলি কৈ পালোঁ মই কৈছোঁ তো বা বুলিয়ে ক'বা নহ'লে খুৰী বুলি ক'বা খোজোঁ আজি ডিম্পু বৰুৱা দেই ডিম্পুৰ পৰাও অনুপ্ৰাণিত হৈ পেলাই মই মোৰ ইউটিউব চলাওঁ বুলি মই আপোনালোকক সঁচা কথা কওঁ কাৰণ মই ডিম্পু বৰুৱাৰ ভিডিঅ'জবিলাক দেখিছোঁ তেওঁ কাৰোবাৰ ইণ্টাৰভিউ বুলি নহয় তেওঁ ইনফৰমেশ্যন তেওঁৰ প্ৰত্যেকটো ভিডিঅ'ত প্ৰত্যেকটো কণ্টেণ্টত ইনফৰমেশ্যন থাকে যিটো ইনফৰমেশ্যনৰ পৰা ৰাইজ বা যুৱ প্ৰজন্ম উপকৃত হ'ব পাৰে কিবা এটা শিকিব পাৰে ঠিক তেনেকৈ ময়ো তাৰমানে মোৰ ভিডিঅ'জবিলাক মই চেষ্টা কৰিছোঁ যাতে সেই ভিডিঅ'জবিলাকৰ জৰিয়তে মই কিবা এটা যিটো মানে বিদেশত থকা অসমীয়া সকলো উপকৃত হ'ব পাৰিব